বজাৰৰ পৰা আহোঁগে। অ সেইজনী লক্ষীমাই নহয়নে ললিতী জীয়েক? অ বোলো ললিতী জীয়েকে কলেজলৈ আহে যায়, মণ্ডলৰ পুতেকে পাতত ধৰি চুমা খায়। কি হ'ল তোৰ? কিহৰ ললিতী জীয়েক? এনেকে ললিতী জীয়েক বুলি মোক জোকাই থাকিবি ল'ৰা। কৈ দিছো হ'লে চৰত চকু লাল হৈ যাব। কি হ'লনো লক্ষীমাই? কেলেনো ইমান খং কৰিছা? ধেমালিহে কৰিছো তোমাক মৰমতে। তুমি কিবা ললিতী জীয়েক নহয় নেকি? মোৰ মাৰ নাম যেনেকে ললিতী কৈ নাথাকিবি, কৈ দিছো ল'ৰা। নহ'লে 6 নম্বৰ চেনেল দেখিছ নহয়, গালত বহাই দিম। চিনি পোৱা নাই বুঢ়ী মাৰক। বচাও এইজন ললিতী জীয়েক। মুখখন তোমাৰ একেবাৰে লাওপাত কচুপাতো। চাওঁ আঁতৰ মোৰ মুখৰ আগৰ পৰা। তোলা সময়ত মুখ চিপতি মাৰি থাকিবলৈ অহা নাই মই। পিছে তুমি ক'ত যোৱানো লক্ষীমাই? মই য'তেই নেযাওঁ, জলেই নেযাওঁ, যি গাড়ী নেযাওঁ, তোক কেলে? নকল মাৰি মেট্ৰিক পাছ কৰা যুগতো মেট্ৰিকটো হ'লে পাছ কৰিব নোৱাৰিলে, এতিয়া সেই দোকানৰ মুখে আগে ৰৈ ছোৱালী জোকাৰিবলৈ আহিছে। তুমি তেনেকে কৰিলে যে লক্ষীমাই, মই মেট্ৰিক পাছ কৰিব নোৱাৰিলো কি হ'ল? সেই বুলি কিবা মই মানুহ নহয় নেকি? মই কিবা দেখিবলৈ বেয়া নেকি? মই কিবা হেণ্ডচাম নহয় নেকি? চাওঁ ভালে কৈছ, মোৰ মুখৰ পৰা আগৰ পৰা আঁতৰি দে, মোক যাবলৈ দে, নহ'লে কিন্তু কথা বেয়া হৈ যাব, কৈ দিছো হ'লে। আইও এজনী মুখখন বচাও। যোৱা আঁতৰি দিছো দেই, যোৱা। দেখিছেনে বন্ধুসকল, এই চবৰ পৰা মানে বজাৰ কৰিবলৈ আহিব নোৱাৰা হৈছো। পিছে বন্ধুসকল আপোনালোকে